হেল্ল' গাইছ এইফালে আমি বড়ো সাহিত্য সভা চাব আহিছোঁ এইফালে আমাৰ বিজনী চিৰাং ডিষ্ট্ৰিক্টত মানে কিবা থৈ আছে বৰলাও গাঁৱত আজি কুহা ৰাতিপুৱা উঠি আহিছোঁ মানে বেৰাবা উঠি আহোঁতে মানে দেখাম আৰু আপোনালোকক মানে কিংকা কি বিয়া আঠ ডাঙৰ এইখন পাথাৰখনতো কিমান ডাঙৰ যি পাথাৰ নকওঁৱেই আৰু গাইছ মানে বেৰা চেচ কৰিবই নাপাৰা নিচিনা আৰু এইফালে ইমান ডাঙৰ ফিল্ডখনতো আছে পূৰা মানে ফাটাফাটি হ'ব গাইছ আহিবি 9 তাৰিখ 10 তাৰিখ 11 তাৰিখ 3 দিন হ'ব পূৰা গাইছ এইফালে চাই এইগিলা কি বনাইছে এইগিলা এগুলো স্টেজ কুহাৰ কাৰণে এইগিলা দেখা নাপায় চাৰিওফালে এনেকা আছে এইগিলা এইফালে খেৰৰ ঘৰত ফটো উঠবা যাওঁ আৰু মোজা বনাইছে কেইটামান খেৰৰ ঘৰ এইফালে চাই গাইছে এশিঙীয়া গড় বনাইছে এশিঙীয়া গড় বড়ো সাহিত্য সভাৰ কাৰণে কৈছে এইফালে চানা এইবোৰ পুৰা খুব ধুনীয়াকৈ চাৰিটা এনেকৈ মেজি বনাই থৈছে মানে কি মজা লাগিছে হেল্ল' গাইছ এইফালে এই কি বুলি কয় এইগিলা ঘৰ বনাইছে খেৰৰ ঘৰ ভেলা ঘৰ কিবা কিবি খাতৰা বনাইছে মজা লাগে আৰু এইফালে চাই এইগিলা মাটিৰ ঘৰ এনেকাতো এইগিলা নাই এইগিলা মাটিৰ চাটিৰ ঘৰ দেখি আৰু এই ৰাতিপুৱা পুৰা কুহা বেলেগ লাগি আছে পাথাৰৰ মাজত না তো মানে কি কয় সেইটো ফিল্ডটোৱে কিবা বেলেগ লাগি আছে এইফালে চাই এইগিলা ঘৰ ৱাও মজা লাগছে এইগিলা এইফালে চাই এইগিলা এইফালে আমাৰ বছ পটক উঠে বোলে মজা লগা হৈছে আৰু এইফালে তাত কিবা ধান থোৱা কি বোলে ফাণ্ডাৰ নাকি ফাণ্ডাৰ বনাইছে বা মজা লাগছে ৰে সেই গছা এইগিলা ঘৰ চৰ মুচিয়াই দিছে পুৰা হেল্ল' গাইছ এইফালে মতা মানে এই ঘৰগিলা দিগটো কাৰোবাৰ মানুহৰ ঘৰ শিকাই মানে বনাইছে আৰু মানে চাবৰ কাৰণে শ্বৰ কাৰণে কি মজা লগা কৰি তাৰপিছত এইফালে মন্দিৰ আছে আমাৰ মন্দিৰ এইগিলা কিবা সেনেকৈ আৰু এইফালে চাইগিলা তামোল গছ আছে বাগান মানে এই ঘৰগতৰ মানে পাছফালে এইগিলা বাগান আছে তামোল বাগান মানে এনেকৈ আৰু ঘৰৰ পুৰা ভাইবটো দিছে আৰু এইফালে পুৰা ফুল গছ এইগিলা চা এইগিলা গাছ কি গাছ কয় সেনেকা পুৰা মানে বেলেগ লগা হ'ব আহিবি খালি চাবা ফাটাফাটি হ'ব কৈছে এই ডাঙৰ না নকওঁ আৰু এইফালে চাই এইগিলা কুহা এইগিলা দোকান চোকান এইফালে আমাৰ বাইদেউ পেৰাইছে বেলেগ লাগছে ঘৰগিলা খেৰৰ ঘৰগিলা মজা লগাইছে বহুত দিনৰ পাছত এনেকৈ ঘৰ দেখাব লাগে না আমি তাতে গাঁৱত নাই এইফালে এতিয়া তামো চামো থোৱা তহঁতে নচিছ এইগিলা মজাকৈ কিবা কৰি থৈছে না চকাইছে এইফালে আৰু এইগিলা ঘৰ চৰ আছে মানে বেলেগৰ এইখন গাঁও মানে এইখিনি সেনেকা বনাইছে আৰু পুৰা গাঁৱৰ মাজত এইখিনি মানে আছে আৰু আমাৰ এৰিয়াখিনি এইখন মানে গাঁও বুলি ধৰি ল'বি আৰু এইফালে এইটো এটা ঘৰ এইফালে কি বুলি কয় ধানৰ ভাণ্ডাৰ পুৰা আছে আৰু এইফালে এইগিলা মেজি এইফালে চাই এইগিলা পুৰা মানে ভেলাঘৰ চেলাঘৰ আমি ভেলাঘৰ কওঁ না ক'ৰবাত মেজি তেজি কয় সেয়ে আৰু গাইছ তো আৰু এইফালে এইগিলা কিবা কিনি দং চং মানে পুখুৰী চুখুৰী সেনেকা বনাব আৰু তো ভাল লগা হ'ব খালি এইগিলা চাই এইগিলা পুখুৰী চুখুৰী এইফালে তামোল গছ যিবোৰ মানে সৰু সুৰা এটা ঘৰ আৰু সেইবোৰ অকণমান মানে ডাঙৰকৈ বনাইছে আৰু চোৰ কাৰণে মানে উঠি অহা প্ৰজন্মক দেখুৱাবৰ কাৰণে সেইবিলাক চাই সেইগিলা আৰু ঘৰ চৰ আছে এইগিলা ৱাও কুহা না সেইকাৰণে মানে অকণমান কিবা হৈছে আৰু তো আহিম একদিন দিনতে আৰু ভিডিঅ' বনাব তো ভাল লগা হ'ব গাইছে এইগিলা ঘৰ এইটো মোৰ ঘৰ মানে সপোনৰ ঘৰটো গাইছে মজা লগা হ'ব দেই এইটো বড়ো সাহিত্য সভাটো বহুত বেছি ডাঙৰ মানে কিমান ডাঙৰ এৰিয়া যে লৈছে এইটো মানে নকওঁ আৰু গাইছ আপোনালোকে যদি আহে তেতিয়া গম পাব তো মানে বহুত বেছি ডাঙৰ হয় আৰু মানে এনেকৈ সাহিত্য সভা কথা চাবলৈ যোৱা নাই না তো ফাৰ্ষ্ট টাইম তো সেইকাৰণে আমাৰ ইয়াতে হৈ আছে তো চাব আহিব লাগিব মজা লগা হ'ব তো বহুত কিবা ডাঙৰ মানুহ আহিব মোদী অহা কথা শুনা পাইছোঁ কিন্তু আহে নে নাহে গম নাপাওঁ গাইছ বাট আহিলেতো ভাল লাগে দেখা আমিতো ক'ত আৰু পাম এইগিলা চাই দোকানগিৰি সেই ভগৱান এইফালে চাৰিওফালে কুঁৱলীৰ কাৰণে দেখা নাপায় যদি কুঁৱলী নহ'ল হয় না বেলেগ লগা হ'ল হৈ গৈছে মানে একটা আল্টিমেট মানে কিবা দেখাব পাৰিলে হয় আপোনালোকক তো আৰু সেইফালে খাৱা জেগা আছে বড়ো হাইস্কুলৰ পিছফালে এৰিয়াখন ইমান ডাঙৰ জেগা লৈছে আৰু এইফালে এখন ফিল্ড আছে যে ডাঙৰ সেয়ে আৰু গাইছ ৰাতিপুৱা পাইছোঁ না বিৰাবা হাতে ভিডিঅ'খন বনালোঁ এইগিলা দোকানগিলা চাই এইগিলা কিবা কিবি আমাৰ ট্ৰেডিশ্যনেল বস্তু থাকিব আৰু আমাৰ বড়োবিলাকৰ তো আৰু এইখন গেটখন চা কি ডাঙৰ গেট বেলেগ লগা হৈছে গেটখন ঠিক আছে হেল্ল' গাইছ পুৰা দাউৰি আহি আছোঁ আমি দাউৰি এইবাৰ আহিলোঁ মেইন ৰাস্তাডালৰ ইফালে এই ৰাস্তাৰ ইফালে আছে এইগিলা পুৰা দাউৰি আমি এইগিলা চাই ৰাস্তাত কি দিছে এইগিলা আৰু ইফালে লাইট চাইট লগাইছে পুৰা মানে বেলেগ লগা হ'ব আৰু দোস্ত গেটখন দেখি আছে আপোনালোক কেনেকুৱা লগা হৈছে মানে কি ক'ম মোৰ ভাষা নাই বহুত বেছি ধুনীয়া হৈছে গেটখন এইফালে চা কি ধুনীয়া গেটখন এইফালে ৱেলকাম সেইফালে বৰাই পায় মানে মজা লগা হৈছে গেটখন চা নাই এবাৰ এই কুঁৱলীৰ কাৰণে আৰু বেলেগ লগা হৈছে গাইছ মজা লাগছে আৰু দাউৰি আহিছে মানে সেইকাৰণে ভাগৰ লাগিছে কি এইখন বেলেগ লগা হৈছে যে গাইছে ভালে চা নকওঁ আৰু গাইছ বেলেগ লগা হৈছে 3 দিন থাকিব গাইছ 9 10 11 ফাটাফাটি হ'ব আৰু এইফালে কি বনাইছে এইগিলা চা না গাইছ বেলেগ সেইদিনা কেনেকা আছিল আজি কেনেকা হৈছে ৱাও বেলেগ লগা হৈছে দেই হে গাইছ মেইন মিটিং চিটিং যদি কিবা কিনি হয় মানে চব কিবা কিনি এতিয়াই হ'ব বা ভইচ গতি কিবা
মানে ইকো নিচিনা হয় যি ডাঙৰ কিমান ডাঙৰ পেণ্ডেল আৰু এই ফিল্ডখনত বনাইছে মানে মেইন কিবা ডাঙৰ ডাঙৰ মানুহবিলাক আহিলে চব এতিয়া আহিব এতিয়া মিটিংখন হ'ব এইগিলা চাহ এই ষ্টেজ কুহুৱাৰ কাৰণে দেখাই নাপায় এইগিলা চাহ ষ্টেজ কিমান ডাঙৰ ষ্টেজ ক'ৰবাত কলকাতাৰ পৰা আনিছে না ক'ত পাৰে আনিছে ষ্টেজ পাগলা হেঙা বেলেগ কৈছে দেই বহুত ডাঙৰ কুহাৰ আগতে কিবা বেলেগ হৈ যায় মোৰ এইফালে আমাৰ এনজয় এইফালে ষ্টেজ দেখাম আৰু আপোনালোকক মানে ভালকৈ দেখাম আৰু এতিয়াৰ পৰা তেতিয়া মজা হ'ব আৰু মানে নকওঁ আৰু ইমান ডাঙৰ মানে কি ক'ম আৰু মোৰ শব্দ নাই ভাষা নাই ইমান ভালকৈ নাজানো এইবিলাক কেনেকৈ বুজাম আপোনালোকক চ' এইফালে চাহ কি ডাঙৰ ষ্টেজ ৱাও বেলেগ লগাইছে ষ্টেজখন দেই তো এতিয়া এইটোকে দেখাব আনিছিলোঁ আৰু সেইফালে আছিল সেইফালে নিকিনো আৰু মানে দূৰহে না বহুত দূৰ ইমান ডাঙৰ এটা এৰিয়া মানে এই পুৰা সাহিত্য সভাৰ মানে কি ক'ম আৰু দেই আৰু নেকি এইখিনি দেখাব লগা আছিল দেখাবলৈ আৰু একদিন দেখাম ভালকৈ মানে হোৱাৰ আগে দেখাম যদি এতিয়া কাৰোবাৰ বা হাগ্ৰামা বা প্ৰমোদ বড়ো আহে বা আমাৰ হিমন্ত বিশ্ব শৰ্মা আহে যদি আমি আহে হেলিকপ্টাৰখন এতিয়া নামাব চ' এইফালে সেইটো হেলিকপ্টাৰৰ কিবা বনাইছে এইটো মাজত এইগিলা চাহ কুহাৰ কাৰণে একো মানে গমেই নাপাওঁ ওচৰতে দেখা নাপায় সেইখিনিতে দেখা নাপায় 50 মিটাৰমান হ'লে দেখাই নাপাব আৰু মানে ইনকা কুহাৰ দিছে পাগলা নিচিনা কৰিলে তো দিয়ে আৰু বাই লগ পাম এতিয়া নেক্সট ভিডিঅ'ত চ' এনেই দেখাওঁ আৰু মানে নৰ্মেল ভিডিঅ' ৰাতিপুৱা পুৱাই বিৰা বাহাৰ কাৰণে ভিডিঅ'খন বনালোঁ দিয়ে আৰু